এই গোটেই কথাখিনি আচলতে আমি সময়ে সময়েতো বিভিন্ন চৰকাৰক দাবী জনাই আহিছোঁ আৰু ৰাইজৰ ওচৰতো আমি সজাগতা আনিবলৈ চেষ্টা কৰি আছোঁ সনাতনী লোকসকলৰ মাজত আৰু আমি সমান্তৰালভাৱে খ্ৰীষ্টিয়ান ধৰ্ম পূৰ্বতে গ্ৰহণ কৰা হিন্দুৰ পৰা সনাতনৰ পৰা আকৌ তেওঁলোকক উভতাই অনাৰ এক প্ৰক্ৰিয়া আমি চলাই আছোঁ কিন্তু অলপ আগতে দিব্য ডাঙৰীয়ে যিখিনি কথা ক'লে এইখিনি কথা 100%ই শুদ্ধ আৰু এইবিলাক আমি যেতিয়া ফিল্ডত আমিও কাম কৰি থকা সময়ত এনেকুৱা ধৰণৰ ঘটনা আমি নিজ চকুই দেখিছোঁ আপোনাৰ মই কিছু উজনি অসমৰ শিৱেন চাপৰি ধেমাজি আজি ধেমাজিত সৰ্বাধিক ধৰ্মান্তকৰণ হৈছে মাজুলীত সৰ্বাধিক ধৰ্মান্তকৰণ কৰা হৈছে আৰু ইমান দিনে আমি যি আজি 10-15 বছৰৰ পৰা ধৰ্মান্তকৰণটো আপুনি কোৱাৰ নিচিনা যে গীৰ্জামণ্ডলী হোৱাৰ পিছৰ পৰা ধৰ্মান্তকৰণ হৈ আছে আৰু আপুনি প্ৰথমতে বিশ্লেষণ মোক সোধাৰ প্ৰথমতে বিশ্লেষণ কৰাৰ নিচিনা পোচাক কলোৱাৰ দৰে কোনোবাই যদি স্বজ্ঞানে নিজৰ বিবেকৰ মতে গৈ কোনোবা এটা ধৰ্ম লয় ইয়াত ভাৰতবৰ্ষত গণতান্ত্ৰিক অধিকাৰ আছে তাত কোনো মানা নাই কোনো মানা কৰিবও নোৱাৰে কিন্তু যদি প্ৰলোভনৰ জৰিয়তে ধৰ্মান্তকৰণ কৰা হয় যদি আভুৱাভাৰী প্ৰবঞ্চনাৰ জৰিয়তে ধৰ্মান্তকৰণ কৰা হয় যদি ভয় ভাবুকেৰে ধৰ্মান্তকৰণ কৰা হয় তেতিয়া নিশ্চিতভাৱে তাত বাধা দিয়াৰ প্ৰয়োজন আছে নিশ্চিতভাৱে তাত এখন আইন প্ৰণয়ন হোৱাৰ প্ৰয়োজন আছে আৰু অসমত বৰ্তমান যিটো ধৰণৰ ধৰ্মান্তকৰণ হৈছে ইয়াত কেৱল প্ৰলোভনে হৈ থকা নাই প্ৰলোভন প্ৰবঞ্চনা ভয় ভাবুকি শিৱেন চাপৰিৰ বুকুত প্ৰথমতে ধৰ্মান্তকৰণ কৰিলে স্বাস্থ্য সেৱাৰ নামত আৰু দুখীয়াক সহায় কৰাৰ নামত ইমানলৈ হৈছে কেঞ্চাৰ ৰোগীক ট্ৰিটমেণ্ট কৰিব ঘৰত থকা তুলসীজোপা উভালিব লাগিব দেৱ দেৱতাৰ যি হেৰি আছে কেলেণ্ডাৰৰ ফটো আছে সেইবিলাকো আঁতৰ কৰিব লাগিব তাৰপিছতে তেওঁলোকে চিকিৎসা কৰিব তাৰ আগত খ্ৰীষ্টিয়ান ধৰ্মান্তকৰণ কৰি লৈছে আৰু সেই গোটেই গাঁওখনক ধৰ্মান্তকৰণ কৰাৰ পিছত যি দুই এজন বাকী আছিল তাৰপিছত তেওঁলোকক দাবী ধমকি দি সেইখিনিকো ধৰ্মান্তকৰণ কৰিছে মাজুলীত দুজন দালাল আছে খ্ৰীষ্টিয়ান মিছনাৰী হৈ কাম কৰে এজন পদ্ম পেগু বুলি আৰু এজন প্ৰশান্ত পায়েং বুলি পদ্ম পেগুৱে অন টিভি কেমেৰাৰ সন্মুখত তেওঁতো আমাক প্ৰত্যাহ্বান জনাইছে মাজুলীৰ ঘটনা এটাক লৈ টক শ্ব' চলিছে তেওঁ কৈছে যে প্ৰতি বছৰত আমি 2000কে ধৰ্মান্তকৰণ কৰি থাকিম গতিকে ইমানলৈকে তেওঁলোকৰ সাহস এতিয়া আগবাঢ়ি গৈছে এই গোটেইখিনি হ'বলৈ পাইছে আচলতে খ্ৰীষ্টিয়ান মিছনাৰীয়ে যিবোৰ স্কুল চলাই আছে তাত যিটো গীৰ্জাৰ যিটো প্ৰয়োভৰ এই গীৰ্জাৰ যিটো প্ৰভাৱ এই গীৰ্জাৰ প্ৰভাৱ বা গীৰ্জাৰ সম্বন্ধ শিক্ষাৰ লগত এই বস্তুটো আমি যদি যেতিয়ালৈকে পৃথক কৰিব নোৱাৰিম তেতিয়ালৈকে হৈ থাকিব প্ৰথমে গাঁওখনত সোমাব তেওঁলোকে ইয়াত এখন ইংলিছ মিডিয়ামৰ স্কুল কৰিম আৰু ইয়াতে আমি ল'ৰা ছোৱালীক বিনা পইচাই পঢ়া শুনা কৰাম আৰু ইয়াৰে দুখীয়া মানুহৰ ঘৰত ল'ৰা ছোৱালীক আমি শিক্ষিত ল'ৰা ছোৱালীক চাকৰিও দিম কাৰোবাক চকীদাৰ কৰিম বুলি কৈ মাটি অলপ ল'ব তাত গীৰ্জাটো আগতে স্থাপন কৰে স্কুল ঘৰ স্থাপন হোৱাৰ আগতে গতিকে এইটো সাংঘাতিকভাৱে তেওঁলোকে সেনেকে গীৰ্জা আৰু এই গীৰ্জাৰ জৰিয়তে মানুহক ধৰ্মান্তকৰণ কৰাৰ এক দীঘলীয়া প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে গতিকে আমি কৈ আহিছোঁ পূৰ্বৰে পৰা যে ধৰ্ম আৰু শিক্ষা দুইটা পৃথক কৰাৰ প্ৰয়োজন আহিছে বিশেষকৈ খ্ৰীষ্টিয়ানৰ ক্ষেত্ৰত আৰু অৰুণাচলত শেহতীয়াভাৱে যিটো আমি ভাষণ শুনিলোঁ ইয়াৰ আগত এছিয়ান গস্পেল হপৰ পৰা আৰম্ভ কৰি বিভিন্ন খ্ৰীষ্টিয়ান ধৰ্মালোচনী সভাবিলাকৰ ভাষণ আমি পাইছোঁ কিন্তু তাত ইমান আগ্ৰাসী ভাষণ পোৱা নাছিলোঁ এইবাৰ যিটো ভাষণৰ আৰ্হি আপোনালোকে যদি অলপ লক্ষ্য কৰে গাজাত যেন কোনোবা এজন ISISৰ লিডাৰে কৈ আছে ইনশাআল্লাহ ইছলাম কৰে লেংগে চব এই টাইপৰ এটা ধৰণৰ এটা আৰ্হিত তেওঁলোকে ভাষণ দিছে আৰু এই ভাষণটোৰ পৰা কিন্তু আমি শংকিত হোৱাৰ প্ৰয়োজন আছে ই এক অকণি সংকেত কঢ়িয়াই আনিব বুলি আমাৰ আৰু সবতকে ডাঙৰ কথা অলপ আগতে দিব্য ডাঙৰীয়ে কোৱাৰ নিচিনা শৰ্মা ইয়াতে গুৱাহাটীত কাম কৰি আছে ৰাজু শৰ্মা বুলি এজনে কৰোণা কালৰ পৰা গীতানগৰৰ ওচৰৰ পৰা আৰম্ভ কৰি পানীখাইটিলৈকে বৃহৎ মই কিছু কথা আমি টেলিফোনেৰে পাতো এই বৃহৎ অঞ্চল ধৰ্মান্তকৰণ উপাধি সলনি কৰা নাই আজিকালি উপাধি সলনি নকৰে ডাঙৰ কথা হৈছে আজিকালি উপাধি সলনি নকৰাও তেওঁলোকৰ এটা পলিচি গতিকে এইবোৰ কথাও কিন্তু আমি সময়ে সময়ে মাত মাতি আহিছোঁ কিন্তু তেওঁলোকে যিটো হাৰত এতিয়া এগ্ৰেছিভ এটা মুভমেন্ট লৈছে এইটো কিন্তু ভয়ংকৰ বিপদৰ এটা আগজাননী ঠিক আছে মই এটা অতি সংবেদনশীল বিষয়ৰ ওপৰত কথা পাতিছোঁ সাধাৰণতে ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰত আমি কৈছোঁ আগতে ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ ভাৰতবৰ্ষ আৰু এনে ৰাষ্ট্ৰত ধৰ্মক লৈ আমি এনে অনুষ্ঠান কৰাটো কিমান সমীচীন হৈছে নাই হোৱা সেই আপোনালোকে বিচাৰ কৰিব কিন্তু কাৰণ আছে ইয়াৰ ভেটি আছে ভিত্তি আছে ভিত্তিটো হ'ল যে এই কথাবোৰ প্ৰলোভনৰ মাজেৰে হৈছে নেকি প্ৰশ্নবোৰ উত্থাপন হৈছে আজি অৰুণাচল প্ৰদেশত প্ৰত্যাহ্বান আহিছে গতিকে এই প্ৰসংগত আমি কথা পাতি থকাৰ মাজতে আমি নলবাৰীৰ পৰা যিহেতু সংযুক্ত হৈ আছোঁ নাই পোৱা ঠিক আছে তেখেতৰ কাষলৈ যাম ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন মই আহিব খুজিছোঁ ৰঞ্জিত কুমাৰ শৰ্মা আপোনাৰ কাষলৈ হিন্দু খতৰে মে হে হিন্দু বিপদত এই ধৰণৰ শ্লোগান এটা ভাৰতীয় জনতা পাৰ্টিৰ ভিন্নজনৰ মুখে মুখে আছিল গতিকে
যেনে তেনে সনাতনী এই ধৰ্ম সভ্যতা ৰক্ষা কৰিব লাগে কোনো কথা হিন্দু মুছলমান বহুত আলোচনা হৈ গ'ল এতিয়া আহিল মাজত খ্ৰীষ্টান যি হাৰত খ্ৰীষ্ট ধৰ্মৰ আমি উত্থান বা বৃদ্ধি পৰিসংখ্যাৰ ফালৰ পৰা দেখিছোঁ বহুতে অভিযোগ কৰে প্ৰলোভন বা হেঁচাৰ মাজেৰে হৈছে এইখিনি কিন্তু উদ্বেগজনক আৰু এই উত্থান বাকীবোৰৰ তুলনাত যথেষ্ট বেছি মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ চৰকাৰে বিষয়টো কিমান গুৰুত্ব সহকাৰে লৈছে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে কাৰণে হয়তো আজি বহু জেগাত ভয়ংকৰ সংঘৰ্ষ হোৱাৰ পৰা দেশখন বাচি আছে মই এই কথাখিনি কোৱাৰ আগতে লৰ্ড কাৰ্জনৰ এটা বিখ্যাত উক্তি কৈ ল'ব খুজিছোঁ কাৰ্জনে কৈছিলে যে ব্ৰিটিছ সেনাক পৰাজিত কৰাটো সম্ভৱ নহয় ব্ৰিটিছ সেনা বন্দুক লোৱা ব্ৰিটিছ সেনা যদি পৰাজিত হয় তেতিয়াহ'লে বাইবেল লোৱা ব্ৰিটিছ সেনাই আমাৰ সাম্ৰাজ্যখন চলাই থাকিব বন্দুকধাৰী ব্ৰিটিছ সেনা যদি পৰাজিত হয় ৰণভূমিত তেতিয়াহ'লে ৰণভূমিত থকা বাইবেল লোৱা ব্ৰিটিছ সেনাই তেওঁলোকৰ সাম্ৰাজ্যখন বিস্তাৰ কৰি থাকিব বন্দুক লোৱা ব্ৰিটিছ সেনা প্ৰথম বিশ্বযুদ্ধটো হাৰিছে দ্বিতীয় বিশ্বযুদ্ধত সামগ্ৰিকভাৱে জিকা যেন লাগিলেও পৰাজিত হৈছে বিভিন্ন সময়ত বিভিন্ন দেশত পৰাজিত হৈছে কিন্তু বাইবেল লোৱা যি ব্ৰিটিছ সেনা আছিল সেই ব্ৰিটিছ সেনা হয়তো আজিৰ তাৰিখতো পৰাজিত হোৱা নাই তেওঁলোকে সেই আগ্ৰাসনটো চলাই গৈছে এতিয়া আপুনি কৈছে ভয়ৰ কাৰণটো কি ভয়ৰ কাৰণটো কেইবাটাও আছে ইতিমধ্যে দিব্যই বিশ্লেষণ কৰিছে আমাৰ বিনোদ দাই বিশ্লেষণ কৰিছে পৰৱৰ্তী সময় আপুনি আৰম্ভণিতে কৈছে বহু কথা কিন্তু আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কিয় ভয় খাব লাগে তাৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট আমি উল্লেখ কৰাৰ প্ৰয়োজন আছে আপুনি যদি চাই সাউথ ইষ্ট এছিয়াত এখনো খ্ৰীষ্টান ধৰ্মী দেশ নাই এছিয়া পেচিফিক কাণ্ট্ৰি জাপানৰ পৰা আৰম্ভ কৰি গোটেই ভিয়েটনাম গোটেইখিনি যদি আপুনি চাই ক'তো খ্ৰীষ্টান ধৰ্মক ফ'ল' কৰা দেশ এখনো নাই টাৰ্গেট এই গোটেই বৃহত্তৰ অঞ্চলটোত প্ৰ' আমেৰিকা প্ৰ' বেপ্টিষ্ট প্ৰ' ব্ৰিটিছ এখন দেশৰ সৃষ্টি কৰা আৰু তাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল উত্তৰ পূব ভাৰত বাংলাদেশৰ যিটো চাকমা অধ্যুষিত যিটো অঞ্চল সেইটোক আপুনি চিটাগং ৰিজন বুলি কয় চাগে CHT বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত আৰু ম্যানমাৰৰ আৰাকান আৰ্মি এটা থিয়তৰপালি কৰি আছে আমি আপোনালোক সাংবাদিক হিচাপে বাতৰি পৰিৱেশন কৰি আছে এই গোটেই ভূখণ্ডক লৈ এটা জিঅ' ৰাষ্ট্ৰ এখন তেওঁলোকে গঠন কৰাৰ পৰিকল্পনা কৰিছে তাৰ সমান্তৰালভাৱে আমাৰ এই ভূখণ্ডতে আকৌ এটা ইছলামিক ৰাষ্ট্ৰ গঠন কৰাৰ পৰিকল্পনা আছে ইয়াত সেই হাৰতো প্ৰৱৰ্তন এই দুটা এটা ভয়ংকৰ এটা আগ্ৰাসন এটা সাংস্কৃতিক ভৌগোলিক জিঅ'পলিটিকেল আগ্ৰাসন আন এটা জনসংখ্যাৰ ফালৰ পৰা আগ্ৰাসন এই দুটা আগ্ৰাসনে আমাৰ এই গোটেই ভূখণ্ডটোক আক্ৰান্ত কৰিছে অকল আমাৰ এই ভূখণ্ড নহয় এতিয়া সেই আগ্ৰাসন গৈ ঝাৰখণ্ডলৈকে পাইছে গতিকে এই আমি আক্ৰান্ত হৈছোঁ এইটো এটা ৰাজনৈতিক ইছ্যু হৈ থকা নাই এই সামাজিক ইছ্যু আজি আপুনি কৈছে যে অলপ আগতে ক'লে যে বছৰি দিব্যই ক'লে হ'বলা 2000কে আমি সংখ্যা বঢ়াম মাজুলী সত্ৰ নগৰী বুলি কওঁ আমি সেই সত্ৰ নগৰী সংখ্যাতকৈ দুগুণ গীৰ্জাৰ সংখ্যা গীৰ্জাৰ সংখ্যাটো বাৰু মই নাভাবোঁ যে গীৰ্জাৰ সংখ্যা বাঢ়ি গ'লে চব মানুহ খ্ৰীষ্টান হৈ যাব তেনেকুৱা কথা নহয় কিন্তু বিষয়টো হৈছে যে খ্ৰীষ্টানে আমাক কিয় টাৰ্গেট কৰি লৈছে খ্ৰীষ্টান আজি আমাৰ ওপৰত হাবি কিয় হৈছে আমি সেই বিষয়টোক এনালাইচিছ কৰিব লাগিব আজি চাগে ৰাজনৈতিক বিষয় নহয় ইয়াত কংগ্ৰেছৰ মুখপাত্ৰ আছে ক'ব পাৰে বিজেপি চৰকাৰৰ দিনত ইমানখিনি বৃদ্ধি হ'ল আমাৰ দিনত হোৱা নাছিল ইত্যাদি প্ৰশ্ন আহিব পাৰে কিন্তু মই ভাবোঁ যে বিষয়টো সংখ্যাও নহয় বিষয়টো সেইটো নহয় বিষয়টো হৈছে যে আমি কিয় টাৰ্গেট হৈছোঁ আমাক কিয় টাৰ্গেট কৰা হৈছে সেই কথাটোক আমি এনালাইচিছ কৰিব লাগিব তাৰ এটা আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে আন্তঃৰাষ্ট্ৰীয় কাৰণ মই উল্লেখ কৰিছোঁ স্থানীয় কাৰণসমূহ মোৰ পূৰ্বৱৰ্তী প্ৰবক্তাসকলে কৈছে গতিকে আমি এই দুয়োটা বিষয়ক যদি আমি মিলাই আগবাঢ়িবলৈ প্ৰয়াস কৰোঁ আৰু আমি সামাজিকভাৱে আমাৰ সমাজত থকা যিটো এটা শ্ৰেণী বিভাজন আছে মই শ্ৰেণী বিভাজনেই কৈছোঁ সেই শ্ৰেণী বিভাজনৰ ঊৰ্ধত যদি আমি যাব নোৱাৰোঁ তেতিয়াহ'লে আমি আমাৰ সমাজখনক ৰক্ষা কৰিব নোৱাৰিম ঠিক আছে সেইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান চাওক মানে তেওঁলোকে যিটো কথা তেওঁলোকে কৈ আছে যে ফ্ৰী যিটো বিনোদ দাই কৈছে অলপ আগতে ফ্ৰী ছিষ্টেমটো খ্ৰীষ্টানত কোনো ফ্ৰী ছিষ্টেম নাই তেওঁলোকে চবতে বিনিময় লয় আজি আমাৰ কিছুমান চৰকাৰী দুৰ্বলতাও ইয়াত আমি আলোচনা কৰিব লাগে চৰকাৰী দুৰ্বলতা মানে প্ৰশাসনৰ দুৰ্বলতা আজি চাওক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিলোঁ জনজাতীয় মানুহৰ সুৰক্ষাৰ কাৰণে কিন্তু তাত আমি ডনবস্কক মাটি দি দিলোঁ নোৱাৰে তেওঁলোকে নোৱাৰে সংবিধান মতে নোৱাৰে কিন্তু আপুনি যদি চাই 2014 চনৰ আগৰ গোটেই এইখিনি চাই সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ডনবস্কক এটা বিশাল ইউনিভাৰ্চিটি বনাবলৈ মাটি দি দিয়া হ'ল জনজাতি মানুহৰ মাটি কাঢ়ি আপুনি BTRত যদি আজিৰ তাৰিখত যায় যে ডনবস্কৰ স্কুল বনাবৰ কাৰণে মাটি দিয়া হ'ল
তো আমি চৰকাৰী কিছুমান মানে শিথিলতা প্ৰশাসনিক শিথিলতাৰ সুবিধা লৈ বা তেওঁলোকক আমি সুবিধা কৰি দিলোঁ যে তোমালোকে আহা আৰু আমাক ধ্বংস কৰা। ঠিক আছে মই আকৌ আমি সেই বিষয়সমূহক আমি ৰখাব লাগিব এতিয়া। ক'ৰবাত এই মানে বিষয়সমূহ ৰাজনীতিৰ ঊৰ্ধত গৈ কিছুমান কাম বস্তু আমি কৰিব ৰখাৰ পাৰিব। প্ৰয়োজন। মই ৰূপা কলিতা আপোনাৰ কাষলৈ আহিছোঁ।